ৰাতি আমি বহু ধৰণৰ সপোন দেখোঁ। ইয়াৰে কিছুমান সপোন অদ্ভুত আৰু ভয়ানক হোৱাৰ বিপৰীতে আন কিছুমান সপোন অতিকৈ মধুৰ। সকলো সপোনেই কিবা নহয় কিবা প্ৰকাৰে আমাৰ বাস্তৱ জীৱনৰ সৈতে সংযুক্ত, কিন্তু আমি বুজিহে নাপাওঁ প্ৰতিটো সপোনৰ অৰ্থ। বন্ধুসকল, এটা নতুন ভিডিঅ' লৈ আকৌ আহিছোঁ। আজিৰ ভিডিঅ'টোত 4টা বিশেষ সপোনৰ বিষয়ে আপোনাক জনাম, যি 4টা সপোন দেখিলে মানুহ ধনী হয় বুলি জনবিশ্বাস আছে। কিন্তু এই 4টা সপোন দেখিলে ভুলতো আনৰ লগত আলোচনা নকৰিব, অন্যথা ফল নাপাব। কোটিপতি হোৱাৰ আগতেই ভাগি যাব আপোনাৰ সপোন। তীৰ্থস্থান। যেতিয়া এজন ব্যক্তিয়ে সপোনত তীৰ্থস্থান দেখে, তেতিয়া সেই ব্যক্তিজনক ইতিবাচক শক্তিয়ে ঘেৰি থাকে। সপোনত তীৰ্থস্থান দেখাটো হৈছে মনোকামনা বা আকাংক্ষা পূৰণৰ সংকেত। বোৱতী নৈ। সপোনত বোৱতী নৈ দেখিলে ঘৰলৈ সুখ সমৃদ্ধি আহে বুলি জনবিশ্বাস আছে। বোৱতী নৈ দেখিলে পাপ নাশ হয় বুলিও কোৱা যায়। মা দেউতাই পানী খুওৱা দেখিলে। সপোনত মা দেউতাই পানী খুওৱা দেখিলে জানিব যে আপুনি ভগৱানৰ আশীৰ্বাদ লাভ কৰিছে। আপুনি শীঘ্ৰেই জীৱনত সফলতা অৰ্জন কৰিব। সপোনত মা দেউতাক দেখা মানে স্বয়ং ভগৱানক দেখা। জেঠী। সপোনত জেঠী দেখাটো শুভ বুলি ধৰা হয়। জেঠী দেখা মানে আপোনাৰ ভৱিষ্যত খুবেই উজ্জ্বল। ইয়াক ধন লাভৰ সংকেত বুলিও ধৰা হয়। লগতে এই সপোনে ঘৰখনলৈ শান্তি অহাৰো সংকেত দিয়ে। এই 4টা সপোন দেখিলে মানুহ ধনী হয় বুলি জনবিশ্বাস আছে। কিন্তু এইকেইটা সপোন দেখিলে ভুলতো আনক কৈ দিব, ক'লে কিন্তু ফল নাপাব। কোটিপতি হোৱাৰ আগতেই ভাগিব আপোনাৰ সপোন। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এটা নতুন ভিডিঅ' লৈ পুনৰ লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ।